দেন আমি আহোঁ কুৱেশ্যন নম্বৰ 11টো তোমালোকক কি কৈছে so that the relation r in the set a মানে r the relation a set of a setলৈকে বনোৱা হৈছে of points in a plane মানে a এটা সেট হয় সকলোবোৰ পইণ্ট মানে এটা প্লেনত থকা সকলোবোৰ পইণ্ট সেটটোকে কি বুলি কৈছে a নাম দিছে আৰু ৰিলেশ্যনটো দিছে p, q পইণ্ট দুটা সোমাব p, q পইণ্ট দুটা ৰিলেশ্যনটো সোমাব ডিষ্টেঞ্চ অফ দ্য পইণ্ট p ফ্ৰম দ্য অৰিজিন ইজ ছেম এজ দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট q ফ্ৰম দ্য অৰিজিন তোমালোকৰ প্ৰশ্নটো মই আকৌ বুজাইছোঁ ধুনীয়াকৈ ইয়াত r এটা ৰিলেশ্যন দি দিছে আৰু ৰিলেশ্যনটো ক'ৰ পৰা ক'লৈকে a সেটৰ পৰা a সেটলৈকে ডিফাইন কৰা হৈছে আৰু a সেটটো কি এখন প্লেনত থকা সকলোবোৰ পইণ্টৰ সেটটোকে হৈছে মানে a যিকোনো পইণ্ট এনেকৈ ডট ডট যিকোনো পইণ্ট দি দিলে চবৰে এটা কোঅৰ্ডিনেট ছিষ্টেম থাকে ন কোঅৰ্ডিনেট কাৰ্টিজান থাকে তো যেনেকৈ x, y তেনেকৈ মানে সেই সেটটো মানে গোটেই পইণ্টবোৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 11লৈ আহোঁ কুৱেশ্যন নম্বৰ 11ত কৈছে so that the relation r in the set a of points in a plane given by r আমাক r ৰিলেশ্যনটো দি দিছে p, q অৰ্ডাৰ পেয়াৰটো সোমাব যদিহে ডিষ্টেঞ্চ অফ দ্য পইণ্ট p ফ্ৰম দ্য অৰিজিন ইজ ছেম এজ দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট q ফ্ৰম দ্য অৰিজিন মানে হেৰি ৰিলেশ্যনটোত তোমালোকৰ ৰিলেশ্যনটোত p, ভিজিবল হৈছেনে ৰ'বা ফ'কাছ কৰি দিছোঁ p, q অৰ্ডাৰ পেয়াৰটো সোমাব যদিহে p আৰু q এটা অৰিজিনৰ পৰা ছেম ডিষ্টেঞ্চত থাকে মানে এইটো যদি p হয় এইটো যদি q হয় তেতিয়াহ'লে OP আৰু OQ সমান হ'ব লাগিব OP আৰু OQ সমান হ'ব লাগিব সেইটোৱে কুৱেশ্যনটোত মানে ৰিলেশ্যনটোৰ কণ্ডিশ্যন দি দিছে মানে অৰিজিনৰ পৰা p পইণ্টটো যিমান ডিষ্টেঞ্চত থাকিব লাগিব q পইণ্টটো সিমান ডিষ্টেঞ্চত থাকিলেহে p, q অৰ্ডাৰ পেয়াৰবোৰ ৰিলেশ্যনটোত সোমাব বুজি পাইছা আৰু আমাক r ৰিলেশ্যনটো a সেটৰ পৰা a সেটলৈকে ডিফাইন কৰি দিছে আৰু a সেটটো কিহৰ সেট ইয়াত কৈ দিছে সেট অফ অল পইণ্টছ ইন এ প্লেন মানে এটা প্লেনত থকা সকলোবোৰ পইণ্ট এইটো এনেকুৱা ধৰণৰ পইণ্টবোৰৰ এটা সেট নাম দি দিছে a মানে বুজি পাইছা এতিয়া তোমালোকে এইটো ইকুইভেলেন্স ৰিলেশ্যন বুলি দেখুৱাই দিবলৈ কৈছে তাৰপিছত পিছৰখন পঢ়িম বাৰু ফাৰ্ষ্ট আমি ইয়াক ইকুইভেলেন্স ৰিলেশ্যন বুলি দেখুৱাই দিওঁ ফাৰ্ষ্ট পাৰ্টটো প্ৰুফ কৰি দিওঁ ইয়াত তোমালোকে চাব পৰা আমি লিখিছোঁ যে হেয়াৰ a সেটটো দিয়ে দিছে a be the set of points in a plane আৰু r ৰিলেশ্যনটো দি দিছিল যে আমাক কুৱেশ্যনটোত p, q অৰ্ডাৰ পেয়াৰটো সোমাব যদিহে p আৰু q এটা অৰিজিনৰ পৰা ছেম ডিষ্টেঞ্চত থাকে তেতিয়াহ'লে ফাৰ্ষ্ট ৰিফ্লেক্সিভৰ কাৰণে চাওঁ ৰিফ্লেক্সিভৰ কাৰণে আমি যিকোনো এটা পইণ্ট a সেটটোতো বহুত পইণ্ট আছে তাৰপৰা যিকোনো এটা পইণ্ট ধৰি লৈছোঁ লেট p বিলংছ টু a তেতিয়া আমি দেখিছোঁ যে p, ৰিলেশ্যনটোত বিলং কৰিব কাৰণ কেলৈ নিজে নিজৰ পইণ্টটো অৰিজিনৰ পৰা ছেম ডিষ্টেঞ্চে হ'ব এটা p পইণ্ট যদি আমি ধৰি লওঁ এইটো যদি p পইণ্টটো এইটো যদি আমি p পইণ্টটো তেতিয়াহ'লে অৰিজিনৰ পৰা u ছেম ডিষ্টেঞ্চ আৰু আনটো পইণ্ট যদি p হয় u অৰিজিনৰ পৰা ছেম ডিষ্টেঞ্চতে থাকিব তেতিয়াহ'লে OP = OP হ'ব তেতিয়াহ'লে p, pটো অৰ্ডাৰ পেয়াৰটো সোমাবনে সোমাব কাৰণ কেলৈ সি ছেটিছফাই কৰিছে কণ্ডিশ্যনটো অৰিজিনৰ পৰা ছেম ডিষ্টেঞ্চত আছে তেতিয়াহ'লে r ইজ ৰিফ্লেক্সিভ হৈ যাব ঠিক তেনেদৰে আমি চিমেট্ৰিকৰ কাৰণে কেইটা পইণ্ট ধৰিব লাগিব দুটা পইণ্ট ধৰিব লাগিব আৰু ট্ৰানজিটিভৰ কাৰণে তিনিটা পইণ্ট এতিয়া চিমেট্ৰিকৰ কাৰণে তোমালোকে চোৱা ধৰি লৈছোঁ দুটা পইণ্ট p, q a সেটটোত থাকে এই সেটটো আছে p, q যদি ৰিলেশ্যনটোত আছে তেতিয়াহ'লে কণ্ডিশ্যন কি ছেটিছফাই কৰিব লাগিব OP আৰু OQ সমান হ'ব লাগিব অৰিজিনৰ পৰা এটা পইণ্টৰ ডিষ্টেঞ্চ সমান হ'ব লাগিব তেতিয়াহ'লে OP যদি OQৰ সমান হয় তেতিয়াহ'লে OQটো OPৰ সমান হ'ব উল্টাকৈ আমি লিখিব পাৰোঁ তেতিয়াহ'লে যদি OQ OPৰ সমান হয় তেতিয়াহ'লে আমি কি বুলি লিখি দিব পাৰোঁ Q আৰু P ৰিলেশ্যনটোত বিলং কৰিব তাহলে p, q যদি ৰিলেশ্যনটো আছে q, p যদি ৰিলেশ্যনটো আছে তাহলে r ইজ সিমেট্ৰিক দেন আমি ট্ৰানজিটিভলৈ হলো ট্ৰানজিটিভটো একে তিনিটা পইণ্ট ধৰিলে হ'ল জাষ্ট p, q, s বিলংছ টু a বুলি ধৰি লৈছোঁ আমি a সেটটোত বিলং কৰে দেন আমি p, q যদি ৰিলেশ্যনটো আছে q, s যদি ৰিলেশ্যনটো আছে তেতিয়াহ'লে কি কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব OP = OQ হ'ব লাগিব তাৰপিছত OQ = OS হ'ব লাগিব দিছানে OQ = OS হ'ব লাগিব তেতিয়াহে OP = OQ হ'লে ৰিলেশ্যন বিলং কৰিব আৰু QS বিলংছ টু R লিখিছোঁ তেতিয়াহ'লে OQ = OS হ'ব লাগিব তেতিয়াহ'লে চোৱা OP OQৰ সমান আকৌ OQ OSৰ সমান তেতিয়াহ'লে OP আৰু OS সমান হ'ব এইটো হৈছে OP এইটো হৈছে OQ আৰু এইটো হৈছে OS OP আৰু OP দেখিছা তোমালোকে OP আৰু OQ সমান বুলি কৈছে মানে এই দুটা সমান যদি এইটো আৰু এইটো সমান হয় আকৌ কৈ দিছে যে OQ আৰু OS সমান তেতিয়াহ'লে কি হ'ব OQ আৰু এইটো সমান তেতিয়াহ'লে আল্টিমেটলি এই দুটা সমান হয় হয় সেইটো কাৰণে আমি ইয়াত লিখিছোঁ যে OP = OS হৈ যাব আৰু যদি OP = OS হৈ যায় p, s ক'ত বিলং কৰিব ৰিলেশ্যনত বিলং কৰিব তেতিয়াহ'লে হেন্স ই ট্ৰানজিটিভ হৈ যাব
এতিয়া আমি 11 নম্বৰ কুৱেশ্যনটো ছেকেণ্ড পাৰ্টটোলৈ আহোঁ ছেকেণ্ড পাৰ্টটো এটা শ্ব' কৰিবলৈ কৈছে যে ছ' ডেট দ্য ছেট অফ অল পইণ্টছ ৰিলেটেড টু এ পইণ্ট পি মানে পি পইণ্ট এটা আছে সেই পি পইণ্টটোৰ লগত ৰিলেট কৰা সকলোবোৰ পইণ্টৰ ছেটটো দেখুৱাবলৈ কৈছে সেই ছেটটো কাৰ সমান হ'ব ইজ দ্য চাৰ্কুল পাছিং থ্ৰু পি উইথ অৰিজিন মানে পি পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা চাৰ্কুলটোৰ সকলোবোৰ পইণ্টৰ সমান হ'ব বুলি সকলোবোৰ পইণ্টৰ ছেটটো হ'ব বুলি শ্ব' কৰিবলৈ কৈছে মানে তোমালোকক ইয়াত কি কৈছে প্ৰশ্নটো মই ড্ৰ কৰি দিলে ভালকৈ বুজি পাবা তোমালোকক ইয়াত কোৱা হৈছে যে পি এটা পইণ্ট আছে পি পইণ্টটোৰ লগত ৰিলেট কৰিবলৈ হ'লে আমি জানো কণ্ডিশ্যনটো কি আছিলে ৰিলেট কৰিবলৈ হ'লে দুটাৰে ডিষ্টেঞ্চ অৰিজিনৰ পৰা ছেম হ'ব লাগিব যদি এইটো অ' অৰিজিন হয় তেতিয়াহ'লে এইটো ছেম হ'ব লাগিব তেতিয়াহ'লে আমাৰ পি পইণ্ট এটা আছে পি পইণ্টটোৰ লগত ৰিলেট কৰা সকলোবোৰ পইণ্টৰ ছেটটো সেইটো কি হ'ব বুলি কৈছে চাৰ্কুল এটাৰ পি পইণ্টে পাৰ হৈ যোৱা চাৰ্কুলটোৰ সকলোবোৰ পইণ্টৰ সমান হ'ব বুলি কৈছে মানে পি পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা আৰু চেণ্টাৰটো কি হ'ব যিটো অৰিজিন সেইটো হ'ব মানে ধৰিলোঁ পি পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা চাৰ্কুলটো পি পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা চাৰ্কুলটো আৰু তাৰ অৰিজিন 0,0 বুলি কৈ দিছে মানে পি পইণ্টৰ লগত ৰিলেট কৰা যিটো পইণ্ট মানে পি পইণ্টটো ফিক্স পি পইণ্টৰ লগত ৰিলেট কৰা পইণ্টটো আমাক ছেটটো প্ৰুফ কৰিবলৈ কৈছে এতিয়া পি পইণ্টৰ লগত ৰিলেট কৰিবলৈ হ'লে ধৰিছোঁ এক্স পইণ্টটো ৰিলেট কৰে পি পইণ্টৰ লগত এক্স পইণ্টটো ৰিলেট কৰে তেতিয়াহ'লে ৰিলেট কৰিবলৈ কি হ'ব লাগিব অ' পি ইজুকেল অ' এক্স হ'ব লাগিব তেতিয়াহ'লে ৰিলেট কৰিবলৈ হ'লে যদি এইটো অ' পি অ' এক্স হ'বলৈ হ'লে যিকোনো এটা পইণ্ট আমি ল'ব পাৰোঁ চাৰ্কুল এটাৰ যিকোনো এটা পইণ্ট যদি আমি লৈ লওঁ তেতিয়াহ'লে সেইটো পিৰ লগত ৰিলেট কৰিব কাৰণ কেলৈ আমি জানো এটা চাৰ্কুলৰ ৰেডিয়াছ কি সমান হয় মই যদি এইটোতো পইণ্টটো লৈ লওঁ এক্স তেতিয়াহ'লে এই পইণ্টটো পিৰ লগত ৰিলেট কৰিব আমাক সেইটোৱে কৈছে পি পইণ্টৰ লগত ৰিলেট কৰা সকলোবোৰ পইণ্টৰ ছেট এটা চাৰ্কুলৰ সকলোবোৰ পইণ্ট হয় বুলি প্ৰুফ কৰি দিবলৈ কৈছে মানে এটা চাৰ্কুলৰ যাৰ অৰিজিন 0,0 সেইটো প্ৰুফ কৰি দিবলৈ কৈছে বুজি পালানে এইটো প্ৰুফ কৰি ইয়াতে বুজাই দিলোঁ খালি লিখাটো তোমালোকে চাই ল'বা আমি ধৰি লৈছোঁ যে পি পইণ্টটো এইটো তেতিয়াহ'লে পি পইণ্টৰ লগত ৰিলেট কৰা সকলোবোৰ পইণ্ট লৈ লৈছোঁ যিকোনো এটা পইণ্ট এইটো হ'ব পাৰে কাৰণ আমি জানো যে এটা ত্ৰিভুজৰ এটা ট্ৰাইংগল এটা চাৰ্কুলৰ সকলোবোৰ ৰেডিয়াছ ছেম হয় তেতিয়াহ'লে এইটো সমান তেতিয়াহ'লে পি এইটো ধৰিলোঁ x1 তেতিয়াহ'লে পি আৰু x1 এক্সিষ্ট কৰিব নাই পি কমা x1 ৰিলেশ্যনত থাকিব ঠিক তেনেদৰে এইটো পইণ্ট লৈ তেনেকৈ এটা চাৰ্কুলত থকা সকলোবোৰ পইণ্টৰ ছেটটোৱে হৈছে পি পইণ্টৰ লগত ৰিলেট কৰিব মানে সেইটোৱে প্ৰুফ কৰিবলৈ কৈছে সেইটো কাৰণে ইয়াত আমি লিখিছোঁ ছেট অফ অল পইণ্টছ ৰিলেটেড টু পইণ্ট পি খালি সি পইণ্টটো অৰিজিন হ'ব নোৱাৰে মানে আমাক এতিয়া আমি ছেটটো উলিয়াম যিটো পি পইণ্টৰ লগত ৰিলেট কৰিব আৰু খালি সি অৰিজিন নহয় আৰু আমি ধৰি লৈছোঁ পইণ্টটো ক'ত থাকিব লাগিব এই ছেটত থাকিব লাগিব সেইটো কাৰণে আমি ধৰি লৈছোঁ যে এক্স পইণ্টটো পি পইণ্টৰ লগত ৰিলেট কৰিব এক্স বিলংছ টু এ ছেটত থাকিব আৰু এক্স পইণ্টটো পি পইণ্টৰ লগত ৰিলেট কৰিব ৰিলেশ্যনত থাকিব যদি থাকে তেতিয়াহ'লে কণ্ডিশ্যন কি হ'ব অ' এক্স ইজুকেল অ' পি হ'ব আৰু অ' এক্স মানে কি হয় অ' পি মানে ৰেডিয়াছ আছিলে অ' পি মানে কি চাৰ্কুলটো ৰেডিয়াছ অ' পি মানে চাৰ্কুলটো ৰেডিয়াছ নহয় জানো ৰেডিয়াছ তেতিয়াহ'লে অ' এক্সটো কি হ'ব অ' এক্সটো ৰেডিয়াছ হ'ব যদি অ' পি ৰেডিয়াছ হয় তেতিয়াহ'লে অ' এক্সটো ৰেডিয়াছ হ'ব তেতিয়াহে সিহঁতি ৰিলেশ্যনটো এক্সিষ্ট কৰিব কাৰণ দুটাই ডিষ্টেঞ্চ সমান অৰিজিনৰ পৰা তেতিয়াহ'লে সেইটো কাৰণে আমি লিখিছোঁ যে অ' এক্স ইজুকেল অ' পি আৰু তেতিয়াহ'লে আমি লিখি দিব পাৰোঁ যে এক্স বিলংছ টু এ ছেটত থকা সকলোবোৰ পইণ্ট তাৰ কণ্ডিশ্যন কি এক্সটো কি এক্স লাইজ অন দ্য চাৰ্কুল পাছিং থ্ৰু পি হুজ চেণ্টাৰ ইজ 0 মানে এক্সটো পি পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা চাৰ্কুলটোৰ পি পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা চাৰ্কুলটোৰ সকলোবোৰ পইণ্ট তুমি যদি লৈ যোৱা সেইটোৱে তোমাৰ ৰিলেট কৰিব পি পইণ্টৰ লগত যিটো ছেট সেইটোৱে মানে বুজি পাইছানে যাৰ অৰিজিন অ' হ'ব সেইটোৱে আমাক প্ৰুফ কৰিবলৈ কৈছিলে হেন্স ছেট অফ অল পইণ্টছ ৰিলেটেড টু পইণ্ট পি যিটো অৰিজিন নহয় ইজ দ্য চাৰ্কুল পাছিং থ্ৰু পি উইথ অৰিজিন এজ চেণ্টাৰ মানে বুজি পাইছা অ'কে তোমালোকে এইটো